এই প্ৰেছ মিট দিয়াৰ উদ্দেশ্য হ'ল যিটো পুৰা বাতৰি বাহিৰৰ পৰা আহি আছে এই গাছ কটাক লৈ, এইটো টোটালি আমাৰ লিগেলি প্ৰচেছতে চলি আছে। যোৱা 2024 জুলাইত আমাৰ চিনত এক্সিকিউটিভে এইটো থিৰাং কৰিছে যে আমাৰতো ফাণ্ড নাই যে আমি মনোয়ক ছাপোৰ্ট কৰিব পাৰোঁ। তাৰ বাবে এটা ডিচিশ্যন লৈছে যে আমাৰ যথেষ্ট মিউচুৱেল গছ গছনি আছে, এইবিলাক কাটি আমি যাতে ফাণ্ডটো এৰাইজ কৰিব পাৰোঁ। আৰু যিখিনি মেনেজমেণ্ট ফালৰ পৰা আমাৰ ওপৰত যিটো ল'বলৈ বিচাৰিছে, যেনেকা আমাৰ হিটাৰ ড্ৰায়াৰ, এইবিলাক অত্যন্ত প্ৰয়োজন। 137 ইয়াৰ্ছ বাগানখিনিৰ বয়স চলি আছে আৰু প্ৰায় 60-70 বছৰ বয়স এই আমাৰ হিটাৰ দিয়াৰ এইবিলাক বয়স। কিন্তু আজি এই মেচিনেদি যিটো আউটপুট ওলাব লাগে যথেষ্ট নহয়। আমাৰ দুটা টায়াৰ আছে, যি টায়াৰত ঘণ্টাত আমাৰ 150 কেজি কৰি এটা ইয়াৰ পৰা ওলাই আহে। কাৰণ দুটা লৈ আমি যদি চাওঁ 300 কেজি আহে। আৰু আমাৰ প্ৰডাকশ্যন যিটো হৈ আছে, যেনিবা পাৰ ডে আমাৰ 35-40 এনেকুৱা লেভেলত আছে। ভিত্তিক লৈ আমাৰ চীনত অথৰিটিসকলে বুজি পাইছে আৰু এই জুলাই মাহৰ 2024 এইটো ফাইনেল লিষ্ট কৰিছে আৰু ফাইনেলিষ্ট কৰাৰ পিছত ডিচেম্বৰ 25 এইটো এতিয়া বৰ্তমান যিজনে আহিছে জেনেৰেল মেনেজাৰ NPC, তাৰ হাতত এইটো অৰ্পণ কৰি দিছে যাতে এইটো ৱাৰ্ক আউট কৰে। সকলো বস্তু ক্লিয়াৰিফিকেশ্যন হৈ গ'ল। তাৰপিছত এই আমাৰ DFO অফিচ ফালৰ পৰা যিসকল তেল ৰেঞ্জ অফিচত আছে, সিহঁতে আহি এইবিলাক জাষ্টিফাই কৰিছে। তাৰপিছত সিহঁতে মাৰ্কিং কৰি গৈছে আৰু সেই আধাৰতে এই গছ কটাখিনি বৰ্তমান চলি আছে, যাতে ফাণ্ডখিনি ক্ৰিয়েট কৰি আমি এই বস্তুখিনি কিনিব পাৰোঁ। আৰু টোটালি এই টকাটো জেনেৰেট হয় ডাইৰেক্ট মনো একাউণ্টত সোমাব। 1.5-2 কোটিৰ ভিতৰতে এই মেচিনটো আহিব পাৰে। এতিয়া বৰ্তমান 1800 গছৰ ইয়াতো কাটি ল'ম, তাৰপিছত এইটো চাম কিমান আহে। যদি কিবা আউটছাইডৰ পৰা তেনেকুৱা যদি কোনোবাই স্পনচাৰ যদি পাওঁ, স্পনচাৰৰ পৰা ফালৰ পৰা যদি আমি টকা কিবা এটা পাওঁ, তেনেহ'লে এইটো গাছ